নমস্কাৰ পুনৰবাৰ স্বাগতম জনাইছো আপোনালোকক কাজিৰঙা নিউজলে আৰু মই জিজ্যোতি লস্কৰে লৈ আহিছো এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ। প্ৰতিদিন টাইমছৰ কুৱেশ্যন ভুল বুলি মন্তব্য কৰিলে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াই ক'লে প্ৰতিদিন টাইমৰ প্ৰশ্ন ভুল। এনে কি প্ৰশ্ন সুধিছিল প্ৰতিদিন টাইমছৰ সাংবাদিকগৰাকীয়ে যে স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াই এনেকুৱা মন্তব্য কৰিবলগীয়া হ'ল। স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উত্তৰ প্ৰতিদিন টাইমৰ সাংবাদিকক আমি দেখুৱাই আছোঁ আপোনালোকক। আমাৰ হাতত ভিডিঅ' ফুটেজ আছে এই মন্তব্য কৰাৰ। স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেওঁ ক'লে প্ৰতিদিন টাইমৰ সাংবাদিকক যে আপোনাৰ প্ৰশ্নটো ভুল হৈছে, এনে প্ৰশ্ন সুধিব নালাগিছিলে। কি প্ৰশ্ন সুধিছিলে প্ৰতিদিন টাইমৰ সাংবাদিকগৰাকীয়ে আমি ভিডিঅ'টো দেখুৱাই আছোঁ। এটা হোটেলৰ বাহিৰত মেনেজাৰজন বহি থাকিব, 601 নম্বৰ ৰুমত কোনোবা এজন কোভিড পেচেণ্ট ওলাব, এটা মেনেজাৰ ৰিচেপশ্যন ভাত বনোৱা মানুহ চবকে মই কোৱাৰেণ্টাইন কৰিম। এইটো কাৰ উৰ্বৰ মস্তিষ্কৰ পৰা এই বস্তুটো ওলাইছে? একো আকৌ এইটোতো বহুত ডাঙৰ চাইণ্টিফিক ব্ৰেইন হ'ব যোনে আপোনাক এই প্ৰশ্নবিলাক কৰিব শিকাই পঠাইছে। বহুত ডাঙৰ চাইণ্টিফিক ব্ৰেইনৰ উত্তৰ হ'ব, মই ঢুকি নাপাওঁ। আজি তাজ বিমানটাত যদি 601 নম্বৰ ৰুমত কোনোবা এজন কোভিড পেচেণ্ট ওলাই ধৰি ললো, তাৰ কাৰণে হোটেলৰ কাম কৰা মানুহজনক আমি যদি কোৱাৰেণ্টাইন কৰিব লাগে, মোৰ লগত আপুনি কথা পতাৰ কাৰণে, আপুনি ৰাস্তা দি খোজকাঢ়ি যোৱাৰ কাৰণে আপোনালোককতো প্ৰথম কোৱাৰেণ্টাইন কৰিব। আপোনালোক মেডিকেলত গৈ আছে, সাংবাদিকসকলক কিয় কোৱাৰেণ্টাইন কৰা হোৱা নাই? আপোনালোকতো চবতে যায়। উত্তৰটো বুজিলেতো। গতিকে আপোনাৰ প্ৰশ্নটো মই এই ধৰণে ধৰিছো যে এইটো প্ৰশ্ন ভাল প্ৰশ্ন নহয়। এই প্ৰশ্নটোৱে অসমৰ কোভিড বিৰোধী আন্দোলনটো দুৰ্বল কৰিব আৰু এই প্ৰশ্নটোৱে এনেকুৱা কৰিব, যদি মই হোটেলত কোৱাৰেণ্টাইন কৰিব নোৱাৰো, কালিৰ পৰা ব্যক্তিগত মানুহৰ ঘৰত কোৱাৰেণ্টাইন কৰিব লাগিব মানুহবোৰ আহিলে। গতিকে উদ্দেশ্যটো কি আপোনাৰ প্ৰশ্নটো সোধাৰ? প্ৰথম কথা আপুনি কোন চেনেলৰ কওকচোন। প্ৰথম কথাত আপোনালোকৰ চেনেলটো মই লৈ ল'ব লাগিব কোৱাৰেণ্টাইন চেণ্টাৰ কৰি। যদি চেনেল মই যদি আপোনালোকে হোটেলো কৰাই দিয়ে, যদি হোটেলতো মোক মানুহ ৰাখিব নিদিয়ে, কলেজত গ'লে গৈ কলেজত কিয় ৰাখিছে, হোটেলত গ'লে যদি কয় হোটেলত কিয় ৰাখিছে, তেতিয়াহ'লে আপোনালোকৰ চেনেলত লৈ যাব লাগিব মানুহ। ডিল কৰা মানুহকেইজনক যি কৰিব লাগে আমি কৰি আছো নহয়। ডিল কৰা মানুহক কি কৰিব লাগে আপোনালোকে মোৰ লগত এদিন হোটেলত বলক, কোনেওতো ডিল নকৰে। তেওঁলোক নিজে নিজে লিফ্টত যায়, নিজে ৰুমত সোমাই, বাহিৰত খোৱা বস্তু থাকে, তলৰ পৰা ফোন কৰি দিয়ে, নিজে দৰ্জা খোলে, নিজে খোৱা বস্তু লৈ যায়। কোনেওতো ডিল নকৰে, হয় নহয়? গোটেই কথাটো হ'ল যে ৰাতিপুৱাৰ পৰা মই এই প্ৰশ্নটো দেখি আছো। এই প্ৰশ্নটোৰ উদ্দেশ্যটো কি? যে তাৰমানে হোটেলত আমি মানুহ ৰাখিব নালাগে, নহলে হোটেল শব্দটো কৈ আপোনালোকে এনেকুৱা কৰি দিব যাতে তাতে মানুহ গলে এটা খেলি মেলি হয়। যদি খেলি মেলি ধৰণৰ প্ৰশ্নবিলাক আপোনালোকে কৰা আৰম্ভ কৰে, আমি গোটেই গুৱাহাটীত কোভিড সিঁচৰিত হৈ যাব। এতিয়ালৈকে ভগৱানৰ আশীৰ্বাদত আমি ভালে কুশলে কামখিনি কৰি আছো, আপোনালোকে আশীৰ্বাদ কৰক। আৰু প্ৰথম যদি কাৰোবাক কোৱাৰেণ্টাইন কৰিব লাগে, আপোনালোকে যি ধৰণে সাংবাদিক বিলাক হস্পিটেল বিলাকত ঘূৰি ফুৰে ছচিয়েল ডিষ্টেন্স নমনাকৈ, প্ৰথমটো আপোনালোককে কৰিব লাগে কোৱাৰেণ্টাইন। যদি সঁচাকৈ কোৱাৰেণ্টাইনটো যদি আপোনালোকে ইমান ডাঙৰ প্ৰশ্ন সোধে, হোটেলৰ কৰ্মচাৰীজনে প্ৰথম মোক সুধিব, আমাক যে কোৱাৰেণ্টাইন কৰিব খুজিছে জাৰ্নেলিষ্টসকলক কিয় কোৱাৰেণ্টাইন কৰা নাই? তেওঁলোকতো আমাৰ ইয়াত ঘপঘপাই সোমাই যায়। এই মাত্ৰটো মই মেডিকেলত লগ পাই আহিলো, একদম ভিতৰলৈকে সোমাই যায়, হয় নহয়? স্থান, কাল, পাত্ৰ সকলো চাই। এখন এডুকেশ্যন ডিপাৰ্টমেণ্টৰ মিটিং এটা, মইতো হস্পিটেলত লগ পাই আহিছো আপোনালোকৰ সাংবাদিকক, আছো নে নাই? আৰু আপোনালোকে মোক জানে যে মই সেইবিলাকত প্ৰভোকেটিভো নহওঁ আৰু এইবিলাকৰ পৰা মই ভয়ো নাখাওঁ, হয় নহয়? মই ভয়টো নাখাওঁ নহয়, সেইকাৰণে মোক ভয়টো খুৱাব যত্ন নকৰিব, হা? অনুগ্ৰহ কৰি মই ৰিকুৱেষ্ট কৰি কৈছো। মোক